সেয়েহে আমাৰ সংঘৰ সদস্যাই তেখেতক বঁটা প্ৰদান কৰিছে। এই বিপদৰ বন্ধু উপাধি আছে এটা স্মাৰক, অসমীয়া গামোচা, জাপি আৰু এখন সম্বৰ্ধনা পত্ৰ। এয়া আমাৰ মাজত বুবু অসম, এটি হাত চাপৰি দিব। এখেতে কেৱল মানৱৰ কাৰণে কাম কৰি আহিছে। যিমান ৰক্ত লাগে মানে না নকৰে, যেনেকৈ নহওক মেনেজ কৰি দিব তেখেতে। মই লগে লগে তেখেতৰ সম্বৰ্ধনা পত্ৰখন চমুকৈ পাঠ কৰি দিছোঁ। হে মানৱতাৰ বন্ধু, আন্তৰিক সম্ভাষণ গ্ৰহণ কৰিব। বিগত সময়ছোৱাত আপুনি এটা পবিত্ৰ মন লৈ মানৱতাৰ পথাৰখনত অনন্য আৰু দায়িত্বশীল কৰ্তব্য পালন কৰি সমাজৰ বাবে অনবদ্য সেৱা আগবঢ়াই আছে। এগৰাকী নিয়মীয়া ৰক্তদাতা হিচাপে বহুজনৰ জীৱন দান দিলে। অসহায় দুৰ্ভগীয়া আৰ্তজনৰ ওচৰত আপুনি সাহসেৰে থিয় দি অহাত আমি অতিশয় সুখ অনুভৱ কৰিছোঁ। আপুনি হাজাৰজনৰ বাবে আদৰ্শ হৈ ৰওক। ধন্যবাদেৰে ৰেণে চাকলা পাখৰবাৰী। ধন্যবাদ। লগে লগে মই অন্য এগৰাকী বিপদৰ বন্ধু উপাধি প্ৰদান কৰিবলৈ ওলাইছোঁ। দৰং জিলাৰ এগৰাকী সমাজ সচেতন তথা প্ৰতিটো অনুষ্ঠানৰ পৃষ্ঠপোষক বুলি ক'লে ভুল কোৱা নহ'ব, সত্যপ্ৰসাদ ডেকাদেৱ। তেখেতক আমাৰ উদযাপন সমিতিৰ সভাপতি অচ্যুত ডেকাই বঁটা প্ৰদান কৰিছে। সত্যপ্ৰসাদ ডেকাদেৱক আজিৰে পৰা বিপদৰ বন্ধু হিচাপে জনাজাত হ'ব।